গাইস ওয়েলকাম ব্যাক টু মাই জেটি নিউ ব্লগ আজি এটা হ'ব গৈছে ধামাকা ব্লগ আজি সবতছে স্পেশাল ব্লগ এটা হ'ব গৈছে আজিৰ ব্লগটো চাই আপোনালোকে ভাল পাব আজিৰ ব্লগটো চাই আপোনালোকে পুৰা শেষলৈকে চাই সো গাইস আজিৰ ব্লগটো বেলেগ ধৰণৰ ভিডিঅ' হ'ব গৈ আছে মোৰ মানে লগৰ এটা আছে অৰুণাচলত তাক মই কৈছো তো অৰুণাচলৰ পৰা কেইটামান ভিডিঅ' বনাই দে মই সো গাইসক ঢেকেজলিৰ পৰা অৰুণাচলখন ধুনীয়াকৈ দেখাই দিওঁ গাইস এইচাক আমি ফাইনেলি আহি অৰুণাচল পাই গলো এইচাক পাহাৰ ইফালে নিজৰা পানী পৰি আছে তলত এইফালে নদীত পানী গৈ আছে ধাৰ কিন্তু বহুত পানী মানুহ এটা যদি পৰে উতৰি যায় এইফালে চাওক জিচিবি ধুনীয়াকৈ কাম কৰি আছে মানে ৰাস্তাখন দি আছে গাইস এইচাক আমি খোজকাঢ়ি ৰাস্তাহে পাই গৈছে এইচাক আমাৰ লগত কি মজা ৰাস্তা বে এই ল'ৰাকেইটা আহি আছে আমাৰ লগত এইচাক আৰু গাইস এই ঘৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি কিনে ধুনীয়াকৈ জনাই দিয়ক ইমান ধুনীয়া ঘৰটো কেনেকুৱা লাগিছে চাওক কি মজা এই বুঢ়া দুটাক চাওক কি লগাই আছে দে আৰ চাওক तो अरुणाचल में केरको लगल थाकी के ठंडा ठंडा माने बोले के नहीं लगे की बोलबो आरो लाज लागल मके ते कितना दिन लग यहाँ से अरुणाचल में होई गेले 5 महीना 5 महीना हां तो गा কয় দিন ধুই गा हां महीना में एक दिन আৰু গাইস এই যে আপোনালোকে তলত এইবোৰ দেখা পাইছে এইবিলাক সব বিলাহী খেতি কবি খেতি কৰে ইয়াতে আৰু জখি কোলি পৰি আছে মানুহ দেখাই না একেবাৰে আৰু গাইস এই যে আপোনালোকে এইবিলাক দেখা পাই আছে যে তলত সব মানে বিলাহী খেতি আৰু বন্ধাকবি খেতি চাওক বহুত মানে ইয়াত মানে বহুত খেতি কৰে মানুহে আৰু এই ঘৰটো যে আপোনালোকে দেখা পাইছে মই জুম কৰি দিছে ঘৰটো চাওক ইয়াত মানে জনে থাকে ইয়াত মানে কৰ্মচাৰী কেইটা ইয়াতে থাকে ঠিক আছে চাওক এইবিলাক যোনবিলাক কলা হৈ আছে কলা কলা যে আছে মাজত মানে সেউজীয়াৰ মাজত সেইটো হয় বন্ধাকবিৰ পুল লগাইছে তাত আৰু সেউজীয়াকেইটা বন্ধাকবি মানে বন্ধাকবি আৰু বিলাহী কি ঢালাই চলাই সকলোৱে কাম কৰি আছে চাওক আৰু গাইস মই আপোনালোকক এটা বস্তু দেখাই আছে পাহাৰ মাজতে এইটো দেখা পাই আছে আপোনালোকক মই জুম কৰি দেখাই আছে জুম কৰি দেখাই দিছো সেইটো ৰাস্তা চাওক কি পাহাৰৰ মাজত কেনেকা ৰাস্তা বনাই যদি মানুহ এটা যদি গাড়ী এখন যদি পৰি যায় পৰা চেছ আৰু সি হাত এটা বিচাৰি নাপায় চাওক কি মজা বে অৰুণাচল আহিব সকলোৱে আৰু চেনেলটো যদি নতুন কৰি আছে তেনে সকলোৱে সাবস্ক্ৰাইব কৰি দিব চাওক কি জংঘল এইবিলাক পাহাৰৰ ওপৰত আছে বৰ্তমান আমি এতিয়া